নমস্কাৰ এছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আপোনালোকক ঔটেঙাৰ কিছুমান ঔষধি গুণাগুণৰ বিষয়ে জনাম। আমি সকলোৱে জানো ঔটেঙা আমাৰ স্বাস্থ্যৰ কাৰণে বহু উপকাৰী আৰু ইয়াত বহুতো ঔষধি গুণ আছে। ঔটেঙা পেটৰ বাবে বহু উপকাৰী। ঔটেঙাই কোষ্ঠকাঠিন্যতা দূৰ কৰে। নিম্ন ৰক্তচাপৰ বাবে ঔটেঙা উপকাৰী। ঔটেঙাত যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায়, সেইকাৰণে চকুৰ বাবে ই বহু উপকাৰী। ভিটামিন চি থকা কাৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা ঔটেঙাই বৃদ্ধি কৰে। ঔটেঙা শৰীৰৰ উত্তাপ বৃদ্ধি পালে ঔটেঙা খালে বহু উপকাৰ পোৱা যায়। পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়ুবিক দুৰ্বলতাজনিত ৰোগৰ বাবে ঔটেঙা বহু উপকাৰী। ঔটেঙাৰ পাত আৰু পাহি ছটিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আদি আঁতৰ হয়। এণ্টিছেপ্টিক আৰু এণ্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাস মতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাত যদি বিচনাৰ তলত ৰখা হয়, তেতিয়াহ'লে বসন্ত বা আন সংক্ৰামক ৰোগ নিয়ন্ত্ৰণত থাকে। ঔটেঙাই হজম শক্তি বৃদ্ধি কৰে। অসমীয়া মানুহে ঔটেঙাৰে মাছৰ আঞ্জা আদি বনাই খায়, দাইলত দি খায়, চৰবত বনাই আদি বিভিন্ন প্ৰকাৰে খায়। গতিকে গম পালেনে ঔটেঙাৰ কিমান ঔষধি গুণ আছে। সেইকাৰণে ঔটেঙা আমি প্ৰচুৰ পৰিমাণে খাবলৈ যত্ন কৰিব লাগে আৰু ডায়েবেটিছ পেচেণ্টসকলে ঔটেঙা প্ৰচুৰ পৰিমাণে খাব লাগে। ঔটেঙা ৰ'দত শুকুৱাই গুড়ি কৰি থৈও আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। আজিলৈ আহিলোঁ, পুনৰ উপস্থিত হ'ম আন এটি নতুন ভিডিঅ'লৈ। ধন্যবাদ।